এয়া হৈছে ডিব্ৰুগড়ৰ কেশৱচন্দ্ৰ গগৈ পথ আৰু ইয়াৰ কাষতে অৱস্থিত হৈছে ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়। আহকচোন আমি কানৈ মহাবিদ্যালয় প্ৰৱেশ কৰোঁ। নমস্কাৰ। লুইতৰ পাৰত ডিব্ৰুৰ বুকুত ঘাট প্ৰতিঘাট নেওচি আজিও থিয় হৈ থকা এইখনেই হৈছে ঐতিহ্যমণ্ডিত ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়। এই ঐতিহ্যময় কানৈ মহাবিদ্যালয়খন স্থাপন হৈছিল 1945 চনৰ 15 জুনত। ৰঙীন মানে সৌন্দৰ্যকৰ প্ৰিন্সিপাল ছাৰৰ এষাৰি কথা, য'ত আছে সেউজীয়া বন তাতেই সেউজীয়া মন। আহকচোন কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ লগত বাৰ্তালাপ কৰোঁ। অধ্যক্ষ মহোদয় ডক্টৰ আচিন্তা ছাৰ, কানৈ উন্নতিৰ হকে, কানৈ স্বচ্ছতাৰ হকে, কানৈ ধুনীয়াৰ হকে ছাৰে বহুতখিনি পদক্ষেপ লৈ আহিছে আৰু এতিয়া পাছ আহিছে। ছাৰে গ্ৰীণ ক্লাবৰ সৈতে কাম কৰি ছাৰ এতিয়া আহিছে। ছাৰ আমি ৰাতিপুৱাই আমাৰ গ্ৰীণ ক্লাব যিহেতু এটা আছে, আজি 2015 চনৰ পৰা গ্ৰীণ ক্লাবৰ কাম কাজ চলি আছে আৰু লগতে আমাৰ ছাত্ৰাবাসৰ পৰা, ছাত্ৰী নিবাসৰ পৰা NCC, NSS, ছাত্ৰ ছাত্ৰী আৰু কৰ্মচাৰীসকলে আমাক সহায় কৰে। আৰু আমাৰ কানৈ কলেজৰ এটা প্ৰিন্সিপল হ'ল যে ন' হলিডে, ন' ছানডে, ন' ছামাৰ, ন' উইণ্টাৰ, ন' হট, ন' কল্ড। আমাৰ তেনেকুৱা আমাৰ কোনোদিনে বন্ধ নাথাকে। কলেজখনৰ কাম কাজ কোনোদিনে আমি স্তব্ধ কৰি নিদিওঁ। সদায় আমি কলেজখনৰ হকে কাম কৰি আছোঁ। আৰু যিসকল নতুন ছাত্ৰ ছাত্ৰী আহিছে তেওঁলোকক মই জনাব বিচাৰোঁ, যিহেতু তেওঁলোকে কানৈ মহাবিদ্যালয়ত নামভৰ্তি কৰাৰ সুযোগটো পাইছে আৰু বহুতৰ সপোন থাকে কানৈ মহাবিদ্যালয়ত অধ্যয়ন কৰিবৰ কাৰণে, আৰু সেই সপোনটো বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে তেওঁলোকে ইয়ালৈ আহিছে। মই প্ৰথমতে অনুৰোধ কৰিব বিচাৰিছোঁ তেওঁলোকক শুভেচ্ছা জনাই যে তেওঁলোকে যাতে কানৈ মহাবিদ্যালয়ৰ হকে কাম কৰে আৰু প্ৰত্যেকে যদি 5 মিনিটকৈ কানৈ মহাবিদ্যালয়খনৰ কাৰণে চিন্তা কৰে, আমাৰ কানৈ মহাবিদ্যালয় সদায় এটা নতুন আসন বা উচ্চ আসনত থাকিব। তেওঁলোকে দেখিব যে তেওঁলোকে কানৈ মহাবিদ্যালয়খন আগুৱাই। নমস্কাৰ। য'ত আছে সেউজীয়া বন তাতেই সেউজীয়া মন, প্ৰিন্সিপাল ছাৰৰ এষাৰি কথা। এইখন হৈছে আমাৰ মহাবিদ্যালয়ৰ খেলপথাৰ, য'ত সকলো খেল খেলা হয়। আৰু ইয়াৰ পাছত আমি যাম আমাৰ লালচন কানৈ প্ৰেক্ষাগৃহলৈ। বলক চাওক। আহকচোন আমি লালচন কানৈ প্ৰেক্ষাগৃহলৈ যাওঁ। এয়া হৈছে আমাৰ লালচন কানৈ প্ৰেক্ষাগৃহ। আহকচোন যাওঁ আমাৰ কলেজৰ এক বিখ্যাত ঠাই প্ৰেমগুৰি, য'ত বিভিন্ন বিভাগৰ সকলো ছাত্ৰ ছাত্ৰী আহি ইয়াত বিভাগৰ বিভিন্ন ধৰণৰ ধেমালি ধুমলাৰ পৰা আদি কৰি পঢ়াৰ শিক্ষা বিষয়ক লৈ কথা বতৰা পাতে, আদি বিভিন্ন ধৰণৰ খেল চায়। এয়া হৈছে ডিব্ৰুগড় সুৰজমল কানৈ মহাবিদ্যালয়ৰ ডিম্বেশ্বৰ চলিহা ছাত্ৰ নিবাস। হোষ্টেল মানেই যেন এক আৱেগ। আহকচোন আমি কানৈ মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসটো চাওঁ। আহক। কানৈ মহাবিদ্যালয় প্ৰাংগণত সদায় গ্ৰীণ ক্লাবৰ সদস্যসকলে এইদৰে সদায় চাফ চিকুণ কৰি ৰাখিছে আৰু প্ৰত্যেক দিনাই বন্ধ বুলি কথা নাহে, কোনো হেৰি নহয়, সদায় প্ৰত্যেক 1.5 ঘণ্টা 2 ঘণ্টা প্ৰায় আমাৰ মানুহে চাফ চিকুণ কৰি ৰাখে। লুইতৰ পাৰত ডিব্ৰুৰ বুকুত সময়ৰ ধুমুহাক নেওচি যুগে যুগে জীয়াই থকা জ্ঞানৰ বটবৃক্ষ আদৰ্শন্থানী তুমি। তমসাভেদী জ্যোতিৰে কলমৰ শক্তিৰে মানুহ গঢ়াৰ দেশ পবিত্ৰ মন্দিৰ তুমি।
মানৱতাৰ পূজাৰী তুমি। হে দেৱদাৰুৰ দেশ কানৈ, তোমাক শত কোটি প্ৰণাম। তোমাৰ ছত্ৰছায়াতে কত কানৈয়ানৰ জীৱনী সোণালী আখৰেৰে লিখিত হ'ল। তোমাৰ পবিত্ৰ বাকৰিতে বৈচিত্ৰতাৰ মাজতো সমন্বয়ৰ ধ্বনিৰে ছাত্ৰ সমাজ গঠিত হ'ল। অসংখ্য কানৈয়ানৰ হিয়াৰ আমঠু তুমি। হে দেৱদাৰুৰ দেশ কানৈ, তোমাক শত কোটি প্ৰণাম। হে কানৈ, ৰূপ তোমাৰ অনন্য যেন অতুলনীয়। সেউজী আয়তী কেম্পাছৰ চৌপাশে নানা ৰঙী ফুলনিৰ মেলা কৃষ্ণচূড়াৰ কাষতে। সুবাসী সৌন্দৰ্যত মুগ্ধ কানৈয়ানৰ জুলুঙাৰ খেলা যেন উদ্যানৰ বেলা। তোমাৰ চৰ্চিত পিজি গলিত আজিও প্ৰেম পথিকৰ সোঁত বয়। ডাউকী পুখুৰীৰ পাৰত ফুচকা দোকান আৰু কেণ্টিনৰ টেবুলবোৰত আজিও ৰচনা হয় প্ৰেমৰ কবিতা আৰু গল্পও প্ৰেমৰ। আজিও কানৈয়ানৰ প্ৰিয় অচিনি চৌধুৰী পুথিভঁৰাল, য'ত থাকে জ্ঞানৰ পাত্ৰ বিশাল। তোমাৰ লালচান প্ৰেক্ষাগৃহ আৰু শংকৰদেৱ সভাকক্ষত আজিও ভাহি উঠে ভিন্ন কথা, ভিন্ন ধ্বনি, গীত নৃত্য কবিতা আৰু কত মহান মনীষীৰ শব্দৰ মণি। কানৈয়ানৰ আৱেগ তুমি, কানৈয়ানৰ জীৱন তুমি। হে কানৈ, ভাল পাওঁ তোমাক প্ৰতিদিনেই প্ৰতিপল। কিহেৰে বুজিম তোমাক, নাই কোনো খুবচাৰ। তথাপি আজি হৃদয় উজাৰি চিঞৰি চিঞৰি গৌৰৱেৰে ক'ব বিচাৰোঁ, আমি কানৈয়ান, আমি কানৈয়ান।